মোক আজিকালি সুধে ইমান পাকেট চাকেট কেলে খাওঁ বুলি এইটো বয়সত কোনোবাই লিপষ্টিক খুৱাই দিব বুলি পাকেট চাকেট খাই থাকিব লাগে পাকেট খাই দাঁত মামৰ খোৱা হৈ যাওঁ কিন্তু চফা কৰিলে ঠিক হৈ যাব কিন্তু কাৰোবাৰ লিপষ্টিক নহ'ব ডাইৰেক্টৰ এইবিলাক পাৰফিউমৰ নিচিনা কাম কৰে শিখৰ খালে এসপ্তাহলৈকে গোন্ধ নাযায় গাত কাপোৰ চেণ্টে নামাৰিলে হৈ যায় তাতকৈ উপশাপত হৈছে ডাইৰেক্টৰ তাতকৈ উপশাপত হৈছে চিগনেচাৰ মুছাফি ৰজনীগন্ধা সেইকাৰণে একদম আজিকালি আগতে ডাইৰেক্টৰ কোনোবাই দিলে না মিছকৈ এনেকৈ চাদা বিচাৰি খাওঁ আজিকালিতো ডাইৰেক্ট ঘাঁচকৈ এপেটি মাৰি দিয়া कौन है ये लोग कहां से आते हैं পাকেট খালে দাঁত ব্ৰাছ কৰিলে চফা হৈ যাব মামৰ খোৱা দাঁত চফা হৈ যাব কিন্তু লিপষ্টিক চফা নহয় কেতিয়াও এটা লিপষ্টিক কি কেতিয়াবা কাজলো খাই দিম লাগি যাবে কেতিয়াবা